অগৃহস্থ এখেত, কিন্তু তেখেত গভীৰ নিদ্ৰাত আচলতে। হেৰি অলপ মাত দিবচোন। আচলতে তেখেতক দেখিতো মোৰ লাগিছে যে 3 দিনমান তেখেত খোৱাই নাই, কিন্তু ঘৰটোত আৰু কোনো নাই নেকি? আমি আহি ৰৈ আছো। আপুনি আছে? আপনি এতে আইছে, আপনাক দেখি কিবা রেসপন্ড করো করো লাগি গেছে। ভক্তি বাপু মেগেল হেড ধরে নামানাতে হ্যাঁ বললো ডক। মাই ডিয়ার এই কি এটা হই মোর কি হল? কোনি আইছে সাকসু কি হাও ওই তুই টিভি তোলা মানতু ও কি আইছি গাইলা বাদ্দু সাজা দিছ না কিবা সাহা কেনকে দিবুই চেনি নাই দেখো হাও ৰবা বহকচোন বহক মই আমাৰ এনাই ঘৰ দাও পাকা ঘৰ বান্ধিম খুটা বুটছো বহকচো হেৰি কৰা এই সাটু সবত নাই নাকি হে আগুতে আমাৰ ঘৰৰ মানুহ গম পাছিল চেনি নাই বুলি ইটা গুটাই সবকে জনাই দিলা এটা কাম কৰিব পাৰি হেৰি চেনি চাপা নহলেও কথা নাই ৰবা হেৰি আমাৰ গাঁৱৰ মানুহ মাহাই ও ডালিমৰ পাত উহি পেলেও চাহ খাব পাৰি ডালিমৰ পাত দুটামান উহি পেলে চাহ দাচোন যাও 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 এই আহিল খাবা নাপাই ই মানে চবতে আহে চালা গছুৰা এবাৰ ঘৰটোৰ বাহিৰলৈ ওলাই যাম আচলতে মই আহি ভোলাৰ ঘৰত উপস্থিত হৈছিলো কি কাৰণে আমি উপস্থিত হৈছো সেয়া কম বাহিৰত ওলাই অলবাদি কি হলে কা অলবাদি তই অলবাদি কি অলবাদি বলে কা অলবাদি লাগি এবাৰ কাই হয় এক চিনি বনাই এইটো টিভি জি নি বাদি হাগলা গম পাইছো দে অলবাদি ঘন্টা অলবাদি এই সংকালে পইচা কাটবাদি কা বন্দল গুৰা দে কিয়া মোকো পইচা লাগি নহয় তোক পইচা লাগে মাৰুতি কি আলা বয়ে তাত রে কবা লাগছে তই 2000 টাকা দিন ধলা নাকি হাও 2000 তো দিব দিম কিয়া নে দিম 2000 তো তই হামটা বিকিয়া উছাতে সংকালে যাবা দি তাই হেটা কোনি কলি নহয় কথা আছে তো কি কথা আছে এটো পইচা তো ডাইরেক্ট হিগে দিবা না বড় আপোনালোকে তৰ্ক কৰিব এওঁলোক এইদৰে লাগি আমি উপস্থিত হৈছো এটা বিশেষ উপলক্ষত নিউজ লাইভৰ ভগ্নী চেনেল ৰঙৰ অতি জনপ্ৰিয় ধাৰাবাহিক বৰলাকাই আজি 1000 খণ্ডত গৌৰৱ উজ্জ্বল 1000 খণ্ডত ভৰি দিলে আৰু 1000 খণ্ডত আমি বৰলাকাই সমগ্ৰ ইউনিটৰ সৈতে ইয়াত কথা পাতিবলৈ আহিছোঁ কিন্তু কথা পতাৰ পূৰ্বে কেইটামান বাস্তৱ দৃশ্য আপোনালোকে বৰলাকাই সেটৰ পৰা দেখিলে কিন্তু এতিয়া বৰলাকাই কেইটামান ৰিলত আবদ্ধ কেইটামান আমি দৃশ্য দেখুৱাই ল'ব বিচাৰিছোঁ কি এ বইনি একাবাৰ পুহেনিয়া হালকাই জ্বালা খাইছি হেন পাও ও মোক কিবা কলা নেকি হা কাক বা কি কলো পুহেনা এলখাই জালাখৰ কথা কলা জি অ নহয় দক দাদা কোনবাই খুৰে দিয়া শুনিহে হেনকে কৈছিলো জনাই দে জানো আপনি তো ইমান অভদ্ৰ নহয় ভদ্ৰই হওক বা অভদ্ৰই হওক বেছি পাত্তা দিয়া দৰকাৰ নাই এনকে লৰা গেলাখানে লাহে লাহে চেনি খোৱা আৰম্ভ কৰে হয় দে ও ৰাতিপুৱাল আকাশত তাৰা গেলা ঘৰা ঘৰি গেল দুটা তাৰা কিয়াবা ৰৈ গেল ৰাতিপুৱাল ফেঁচা গিলা ঘৰা ঘৰি গেল এটা ফেঁচা বা কিয়া ৰৈ গেল ও কিয়ে কেৰপা ও এতিয়াও ঘৰতে আছা ও মই চকত মাষ্টৰক ৰখি আছো ও নাই আহি পনাই দে আজি দিয়া মস্ত হৈছো নাই চকত কোনো নাই ও ঘাঁও খনাই পানীও খনাই অলপ দূৰত দুটা ছাগলী থিয়া দি আছে সোনকালে আজি নদলাৰ বাজাৰ নহয় দুয়োকে বেচিব পাৰিবা বৰলাকাই গৌৰৱ উজ্জ্বল 1000 খণ্ড এটা কেক সাজু হৈ আছে কিছু সময় পিছত ইয়াত কেক কটা পৰ্ব আৰম্ভ হ'ব কিন্তু বৰলাকাই নাম ভূমিকাত অভিনয় কৰা মই মুখ্য চৰিত্ৰটোৰ ওচৰলৈ আহিছোঁ সাংবাদিক জীৱনত খুব আচৰিত হৈছোঁ আমি কিবা এটা প্ৰশ্ন কৰিবলৈ আহিছোঁ কেমেৰাৰ ফালে চোৱা নাই চকু তেখেতৰ ক'ৰবাত থৰ হৈ আছে পিতৃ তেখেতৰ ওচৰত আছে কি হ'ল তেখেতৰ চকুৰ কিবা বিকাৰ হৈছে নেকি নহয় সেইকাৰণে মই শিৱসাগৰ পৰা ইয়াৰ লগত আছোহি সেইবিলাকে তাৰ বেমাৰ
এতিয়া কি বেমাৰ আপোনাৰ ওচৰতে দেউতাকটো বহি আছে কি বেমাৰ বেমাৰ মানে সেয়া তাই ছোৱালী যে চাই পেলাই দিব পৰা নাই সেইটো মোৰ দোষ আৰু উপায় নাই নিজেতো চাই ল'বই নোৱাৰিলে সেইটোৱে কথা আৰু হেৰি আমাৰ ফালে এবাৰ চাওকচোন কিমান আৰু এইদৰে চাই থাকিব 1000 খণ্ড গ'ল আৰু বৰলা ভাত কিমান দিনলৈ খাব বৰলা ভাত কিমান দিনলৈ খাম সেইটো ঠিক ক'ব নোৱাৰি মানে খাম বুলি খাব নোৱাৰি যাম বুলি যাব নোৱাৰি কাৰোবাক বিয়া কৰাম বুলিও কৰিব নোৱাৰি অথচ কোনোবা একো ভবাই নাই তাই বিয়া হৈ গৈছে হোমৰ জুই কপালত নাই চাগে তথাপিও চেষ্টা এটা কৰি আছোঁ চাওঁচোন কি হয় এতিয়া বিয়া হৈ আহিল শিৰত সিন্দুৰ আছে তাৰপিছতো এইদৰে চাই আছে কাষত পিতৃ বহি আছে না পিতৃটো এটা বেমাৰ হৈ গৈছে পিতৃৰ বেমাৰটো হ'ল মোৰ বিয়া হ'ব লাগে যেনেকৈ হ'লেও চাৰিওফালে ছোৱালী চাই ফুৰে এইটো ছোৱালী তেওঁৰ ভাল লাগিলেইতো নহ'ব মোৰো ভাল লাগিব লাগিব আৰু মানে এতিয়া শৰ্মাৰ কথাটোহে আছিলে কিবা এটা হৈছিলে গ'ল কিবা কিবি কাৰণত গ'ল আকৌ বিয়া হৈ চাকৰিটোলৈ ইয়ালৈ আহিব নালাগিছিলে আহিলে সেইবিলাক এটা হেৰি অন্তৰত দ্বন্দ্ব এটা চলি আছে তথাপি এতিয়া আপোনাক দেখি এনেকুৱা লাগিছে যে আপোনাৰ এতিয়াও দিল গাৰ্ডেন হৈ আছে না সেইটো থাকিবই লাগিব নহ'লে আৰু আচলতে কয় বোলে সেই বয়সটোলৈ আচলতে মন আৰু বয়স যদি মনটো বয়সৰ লগত মিলাব নালাগে মনটো সদায় তেনেকৈ ৰাখিব লাগে বয়সটো বাৰু যিয়ে হওক সেইকাৰণে চাগে আপুনি মোক গাৰ্ডেন দেখিছে বৰলাকাই মনটো দৰ্শকসকলে গম পাইছে মই পিছে এতিয়া প্ৰেমিকা বুলি ক'লেও ভুল হ'ব তথাপিও হাবিলদাৰৰ পৰা ASI পোষ্টিং পালে আকৌ ইয়ালৈ শিৰত সিন্দুৰ লৈ ঘূৰি আহিল তথাপি দুইজনৰ আই কণ্টেক্ট আঁতৰা নাই সেইটোৱে আৰু মানে পুৰণা কিছুমান কথা আছে যে আৰু সেয়া আৰু মানে হৃদয়ৰ উন্নতি নহ'লেও পদোন্নতি হৈ গ'ল আৰু সেইকাৰণে আহিলোঁ সেয়া আৰু কি কওঁ এতিয়া আঘাত বুজিছেনে আঘাতটো বুজি পায় আপুনি কেতিয়াবা দুখ পালে মলম লগাই দিয়ে হয় নাই কিন্তু মই যেনেকৈ প্ৰেমত প্ৰতাৰিত হ'লোঁ সেই কোনো মলমে মানে মোক মানে ঠিক কৰিব পৰা নাই তথাপিও সুধিব বিচাৰিছোঁ 1000 খণ্ড হ'ল তাৰপিছত আকৌ কিবা চান্স আছে নেকি চান্স বুলি মানে কি ক'ম এতিয়া কইনা চোৱা দায়িত্বই মোক দিছে সেইকাৰণে তাকে এতিয়া কি কৰোঁ কইনা চাইনে নিজলৈ ভাবে সেয়া কিছু সময় পিছত স্পষ্ট হ'ব কিন্তু আৰক্ষীৰ ওচৰলৈ আহিলোঁ যেতিয়া আমি মণ্ডলৰ ওচৰলৈ আহিব লাগিব কাৰণ মণ্ডল মানেই কণ্ডল মই কি চাই আছে এইফালে কেমেৰাৰ ফালে চাওক আমাৰ ফালেও চাওক নমস্কাৰ দেই হয় মানুহজনী আহি পোৱা নাই মানে ৰাতিখনটো বৰ টেনশ্যন হৈ আছে বুজিছেনে মোৰ আপোনাক লৈ টেনশ্যন হৈছে কাৰণ এতিয়া মণ্ডলৰ চাকৰি ইমান বিতৰ্ক হৈছে মাজতে এজন জেললৈ গৈছে টেবুলৰ তলেদি 2 পইচা লৈ সেয়া আমি দৃশ্য সম্প্ৰচাৰ কৰিছোঁ আপোনাৰ তেনেকুৱা দিন আহিব পাৰে নেকি নাই মই সম্পূৰ্ণ গান্ধীবাদী পুৰা বিপৰীত বস্তু দেই মই সেই টুপিটো থকালৈকে অন্তত ৰংটো বেলেগ বাৰু তেখেতৰ সৈতে মই সেই ভাগলৈ নাযাওঁ টুপিটো কেতিয়াবা খুলিলে টুপিটো খুলিলে মানে এনেই জেনেৰেলি মানুহে দেখাকৈ মই নখোলোঁ মাজে মাজে খুলিব লগা হয় গৰমত আজি প্ৰথমবাৰৰ বাবে মই মণ্ডলৰ টেনশ্যন হোৱা দেখিছোঁ এই নিশালৈকে আচলতে পত্নী নাই তেখেতক মাতকচোন ক'ৰবাত আছে নেকি শুনে নেকি আপোনাৰ চিঞৰ আমাৰ কেমেৰাৰ সন্মুখতে চিঞৰক এৰা তেখেতে ফোনত বিৰাট জোৰকে কথা পাতে বুজিছেনে ওচৰত ঢোল কবাই থাকিলেও গম নাপায় এনেকে চিঞৰি থাকে নেকি চিঞৰ মানে শেষ আৰু অলপ জোৰটো নকলা কেলে পইচা কেইটা কিয় খৰচ কৰি থাকিব লাগে বাৰু খেলা যি চাপা যায় এই দস্তিত তাকে ব্ৰাজিলে কেই ৰান কৰলাক কওকচোন ব্ৰাজিলে হেৰি ঐ কথা ক'বলৈ আহিছা মাইক টাইছনে প্ৰথম চেঞ্চুৰীটো মাৰিছে হেগলা যাওক ক'ব মই জানো ভাৰতে জিতবই মই কৈ দিলো জিকিব
দৰ্শকসকলে গম পাইছে ফুটবলক লৈ সাংঘাতিক বিশ্বকাপ ফুটবল চলি আছে এওঁ সাংঘাতিক কনচাৰ্ণ সেইকাৰণে ব্ৰাজিলে কিমান ৰান কৰিছে তেওঁ আজি জানিবলৈ ফোনত চিঞৰি চিঞৰি আহিছে যিহেতু টিভিটো বজ্ৰপাত পৰিল ব্ৰাজিলে কিমান কৰিলে বুলি ক'লে আপোনাৰ বন্ধুৱে বন্ধু এখেততো চাবা যায় আহি আলোচনা কৰে দৈ তো মই শুনি থাকো দিয়কচোন অমুকে খেললাক তমুকে খেললাক বুলি এতিয়া কেই ৰান বা কৰলাক সেইটো হ'লে জানা নাই মই আজি নাজানিব চাগে চাব লাগে চাইহে থাকে আৰু এনে তেণ্ডুলকাৰে কেইটা গ'ল দিব ভাৰতৰ হৈ কেতিয়াবা গ'ল দেই ইতা ক'তবা আছে তেণ্ডুলকাৰ ব্ৰাজিলৰে হৈ খেলে না তেণ্ডুলকাৰ এতিয়াতো ক'বা নোৱাৰো নাই কথা কৈছো খেলিব মনে মনে থাকেহে কথা ক'ব নাজানিলে ক'বা নোৱাৰো এই আচলতে বাস্তৱ মই পুনৰ কৈছোঁ এনেকুৱা ঘটনাই ঘটি থাকে বৰলাকাই ছেটত আমি তাত উপস্থিত আছোঁ এক সুন্দৰ পৰিৱেশ সেইসকল কলা কুশলীৰ মনৰ অনুভৱ জানিছোঁ মাজত আকৌ হাফিজ ৰিক্সাৱালা বহি আছে এতিয়া প্ৰথমে পতি পত্নীৰ ওচৰলৈকে আহোঁ দুইজনৰে মুখ ফুলি আছে আজি সকলোৰে কেৱল মুখ ফুলা কিয় মুখ ফুলি আছে কি কৰিব আৰু ফূৰ্তি কৰিম বুলি আহিছিলোঁ লগতে সেইজনীও আহি বহি আছে এই থমথমকে মন ভাল লাগে নেকি এজনী থাকিলে এনেও ভাল নালাগে মনডাল ইমানখিনি মানুহৰ আগত নিউজ লেবৰ অনুষ্ঠানত আপোনাক তেনেকৈ গৈছে তেনেকৈ কয় মোক দেখিবই নোৱাৰে আগৰজনীক এৰিবই পৰা নাই নহয় এতিয়াতো আহিলোৱে এতিয়া অলপো মৰম নাই এৰা কিয় তেনেকে কৈছা হে তোমাক মই কেনেকে দেখিব পাৰিম কোৱাচোন জয়ে অন্তত মোক চাকৰিটো দিলে তুমি কি কৰিছা হাৰমনিয়াম লাগে বেবাব এৰা এইবোৰ কৰি থাকিলে তোমাক ভাল পাব লাগে কথা ক'বলৈ আহিছে হাৰমনিয়ামৰ কথা কিয় ওলাইছে মোৰ মানে মাতটো বৰ ধুনীয়া বুলি ভোলা ককাইদেউ সদায় কৈ থাকে জানেনে কৈছে আৰু সখীয়নী আপোনাৰ মাতটো ইমান ধুনীয়া গান চান গালে ফাংচন কৰিলে দুটামান পইচাও আৰ্জিব পাৰিব সেইটো কথাকে এখেতে বুজি নাপায় জানেনে এটা হাৰমনিয়ামকে কিনি দিব নোৱাৰে হাৰমনিয়ামটো কিনি দিবলৈ কৈছিলোৱে দেখোন আপোনাৰ সেই আত্মসন্মানত আঘাত লাগে কথাগুৰি কৰবাত জানো নহয় মই নাথাকাত কি কৰি থাকা আজিকালি বোলে কেৰপাও অহা হৈছে ৰুমলৈ হেৰি কথা অকমান চম্ভালি ক'বচোন কি চম্ভালি কথা কম হে মনে মনে থাকক হে ঘৰততো যি লাগে লাগে এতিয়াও লাগে না হেৰি আপুনি কিয় তেনেকে কৈছে কওকচোন ভোলা ডাঙৰীয়া কেপা ডাঙৰীয়াটো মোক দিনে ৰাতিয়ে বকিয়ে থাকে আপুনিও আমাৰ মাজত সোমাইছে মই সোমোৱা নাই হে ভাইজান মই বোলো আপুনি মনে মনে থাকলে অলপ ভাল হয় নাথাকো যাক মনে মনে অৰা শুনা আজিয়ে কৈ দিছো যদি সদায় কাজিয়া কৰি থাকিবলৈ মন আছে শিৱসাগৰলৈ গুচি যাবা মই জয়াকে লৈ আহিম মই দেখোন যাওঁগে বুলিয়ে কৈছিলো নিজেহে দেখোন কৈছে তুমি গ'লে গৈ মই থাকিব নোৱাৰিম নহয় মই মনতে ভাবিলো আকৌ সেই অবৈধ কৰাতকে বৈধজনীৰ লগত সংসাৰ কৰাই ভাল হ'ব নহ'লে দৰ্শক ৰাইজে বেয়া পাব নহয় আকৌ সংসাৰ সুখৰ হ'ব লাগে আমাৰ ৰ'ব কাজিয়া নকৰিব আমি এটা ভাল উপলক্ষত আহি উপস্থিত হৈছোঁ আপোনালোকে কেৱল কাজিয়াই কৰি আছে আজি 1000 খণ্ডত ভৰি দিলে এটা গৌৰৱৰ দিন আপুনি ইমান সুন্দৰ যেতিয়া আপোনাৰ কণ্ঠ এটা গান শুনি লওঁ গান হে আপুনি শুনিব বিচাৰিছে যেতিয়া অকণমান গাই দিওঁ বাৰু কি গাম দুহাততে দিছা মোক ফুল ভাষা নাই মোৰ অ লগৰী দুহাততে এইটো এই সুৰত তুমি গান গালে মই তোমাক হাৰমনিয়াম কিনি দিম হেৰা হাৰমনিয়ামখনে ভাঙি যাবহে তোমাৰ গানৰ সুৰ শুনি হ'ব দিয়ক নালাগে কিনি দিব হাৰমনিয়াম মানুহৰ আগতে অপমানহে কৰিব পাৰিছে আপুনি মোক তুমিনো মোক কি দিছা হে দিন নাই ৰাতি নাই শুবলৈ শান্তি নিদিয়া কিবা খং উঠিলে মাছ তালোতে ধৰিবা এই চুলিবোৰ নাইকিয়া কৰিলা ইমান মিছা মিছা কথা কৈছে আপুনি মোৰ কথা মই আৰু নাথাকো যোৱা মইহে মিছা কথা কওঁ সঁচা কথা ক'লে গাত লাগে পুৰুষে সদায় সঁচা কথাই কয় মাইকী মানুহে য'ত কোটা মিছা কথাবোৰ কয় হে হ'ব আপোনালোকৰ কাজিয়া বন্ধ কৰক আপুনি নাকান্দিব অলপ সময় অপেক্ষা কৰক মই হাফিজ ৰিক্সাৱালাৰ ওচৰলৈ আহিছোঁ অকণমান থিয় হৈ দিব কিয় মনটো মাৰি আছে মনটো মাৰা মানে দেখছে না দো চাইডে কি লগে দিছে মানে তাল ফাল লগে দিছে যিগিলাখান বয়স পাওঁ সেইগিলাখানৰ মাজতে আহি পৰো এতিয়া মোৰ প্ৰশ্নটো হ'ল 1000 খণ্ড অতিক্ৰম কৰিলে আজি 1000 খণ্ডত ভৰি দিলে গৌৰৱ উজ্জ্বল 1000 খণ্ড আৰু কিমান দিন চলি থাকিব দাঢ়িখিনি কাচাই থাকোঁতে আহিছিলোঁ পকাক লগি চলি থাকক সেইটোৱে বিচাৰো দিয়ক আৰু গোটেইখিনি পকি যাওক মাজে মাজে 4-5ডাল পকছে বাকী গোটেইখিনি পকাক লগি অপেক্ষা কৰিছোঁ আৰু এটা ডাঙৰ কথা কৈছে সকলোৱে এটা হাত তালি দিব দাড়ি পকালৈকে বৰলাকাই চলি থাকিব আমিও আশা ৰাখিছোঁ বৰলাকাই চলি থাকিব তেওঁ হাফিজক এটা মোৰ ব্যক্তিগত প্ৰশ্ন আছে খুব সৎ বুলি এটা অঞ্চলটোত নাম আছে বাস্তৱৰ হাফিজটোকো ৰাইজে তেনেকুৱা সৎ বুলিয়ে ভাবে নেকি হয় কালি মানে কি মই কিবা এটা কামত লখৰাত গৈছিলোঁ তাতে মানে লগৰ সমান বয়সৰে হ'ব ল'ৰা একজনে ক'লাক দাদা হেৰি আপুনি যদি কিবা কাৰণত আমাৰ গাঁৱক যায় আমাৰ ঘৰত যায় আপুনি যদি কিবা চুৰ কৰিও লৈ আহে মাহাক যদি কওঁ হাফিজে চুৰ কৰি নিলাক তাহোঁ বিশ্বাস কৰবাৰ নাই তাহোঁ তাৰমানে আপোনাক ইমান সৎ বুলিয়ে ভাবে চিৰিয়েলখনত তাৰমানে আমি যেনে হেনে বুলিয়ে ভাবে
আৰু ভোলা গাৰপা বদমাছ বুলিহে জানে। সিদিনা এই ভোলাই নিউজ লাইভৰ পৰা ৰঙৰ পৰা ডাবিং দি বাহিৰত ক'লে আহিছিল। একজন মানুহে তাক লগ ধৰি কৈছে, ঐ এইটো বদমাছকেইটাক পাইছোঁ। তাৰমানে তেওঁলোকক বদমাছ বুলিয়ে জানে। আৰু ঠিক তেনেকৈ মোক হাফিজ এজন সৎ মানুহ, সৎ ৰিক্সা চালক এজন, তেনেকৈ মানে ভাবে আৰু। এই আচলতে ৰাইজে বাস্তৱৰ সৈতে মিলাই পেলাই তেওঁলোকক একাকাৰ কৰি পেলাই সোমাই পৰিছে এই ধাৰাবাহিকখনত। মই হেডমাষ্টৰৰ ওচৰলৈ আহিছোঁ, তেখেতৰো ট্ৰেজেডি আছে, আপুনি থিয় হৈ দিব। কেনেকুৱা এই দৃশ্যবোৰ দেখি কেনেকুৱা লাগে গাঁওখনত থাকি? গাঁওখনটো মোৰ আপোন গাঁও, আৰু আপুনি মোৰ গাঁৱৰ সমূহ বস্তুবিলাক এতিয়া দেখি আছে। তাৰ মাজতে আপোনাক এটা কথা কওঁ, আপুনি বৰ ভাল সময়ত আহিছে। 1000টা খণ্ড আমি অতিক্ৰম কৰাৰ সময়ত আহিছে। কিন্তু 1000 বস্তুটো কিন্তু ডেঞ্জাৰাছ বস্তু, আপুনি জানেনে? ডেঞ্জাৰাছ এইকাৰণে 1000 কোটি কেলেংকাৰী হ'ল, ঘপককৈ 1000 টকীয়া নোটখন নাইকিয়া হৈ গ'ল, আৰু ঘপককৈ আমি 1000টা খণ্ড পাৰ কৰি দিলোঁ। এতিয়া মোৰ চিন্তা হৈছে আমি কেতিয়া 2000 টকা মানে 2000টা খণ্ড পাৰ কৰি দিওঁ। নহয়, কিন্তু মোৰ প্ৰশ্নটো হৈছে 1000টা খণ্ড পাৰ কৰিলে 2000লৈকে আপুনি থাকিব পাৰিব জানো? পত্নী এৰি থৈ গুচি গ'ল দেখোন। পত্নী এৰিলেও মই থাকিম, সেইখিনি মোৰ আছে বাৰু, পাৰিম। মানে আকৌ ডেকা হৈ আহিছে নেকি? নহয়, পত্নী যেতিয়া গুচি গৈছিল, কিন্তু আপুনি কোৱাৰ দৰে অলপ ট্ৰেজেডি হৈছিলে বাৰু। ভাওনাৰ গাইছিলোঁ মানে, কৈখ গ'ল প্ৰাণ প্ৰিয়ায়ে মোক কলে হেৰিয়ায়ে থাকো কতলা কুচিত কলে, এই ফাঁকি গাই শুইছিলোঁ। এতিয়া কান্দিব নালাগে, যিহেতু বৰলাকাই এতিয়াও চাই আছে। আপোনাৰ তেনেকুৱা চাৰি চকু মিলন ঘটিব নিশ্চয়। যদি চান্স পাওঁ নেৰো আছে, মোৰ লগৰীয়াসকলে মোৰ জোৰ দি আছে, মোৰ দুষ্টি মণ্ডলে জোৰ দিয়ে আছে, পাৰিম যদি। একেত মণ্ডলৰ পাল্লাত পৰিছে যেতিয়া কি হ'ব ৰাইজে নিশ্চয় গম পাব। এয়া আচলতে এওঁলোকৰ সৰল মনবোৰ, সৰু চৰিত্ৰবোৰ ৰাইজৰ মনত এইদৰে সোমাই যায়। ৰাইজে আঁকোৱালি লৈছে, 1000 খণ্ডলৈকে আঁকোৱালি লৈছে, কম ডাঙৰ কথা নহয়। ৰঙৰ ধাৰাবাহিক বৰলাকাই সাংঘাতিক জনপ্ৰিয়তা এতিয়ালৈকে অক্ষুণ্ণ ৰাখিছে। আমি পুনৰ বৰলাকাৰ কেইটামান সৰু দৃশ্য চাই ল'ব বিচাৰিছোঁ। ছাৰ, ভাত হ'ল? ইমান সোনকালে হ'লেই নে? খিচিৰি ৰান্ধোতে আৰু কিমান সময় লাগিবনো? খিচিৰিহে নেকি? ৰুটিন মতে ৰান্ধিছোঁ। কিহৰ ৰুটিন অ'? সেই যে মোবাইলৰ কবিতাটোৰ মতে এখন ৰুটিন বনাই লৈছোঁ মই। কি কবিতা অ'? কেলে সেই যে সোমবাৰে ক্ষীৰ খুৱাব, মঙলবাৰে ভাত, বুধবাৰে খিচিৰি, গুৰুবাৰে শাক, শুক্ৰবাৰে হাঁহৰ কণী, শনিবাৰে গজা, দেওবাৰে ঘৰত থাকি মনত কিমান মজা। বুজিলো পিছে আজি বুধবাৰ নেকি? শুক্ৰবাৰ বুলি ভাবিছিলে হ'বলা। মোৰে দেখোন সদায় শুকুৰবাৰ। আজি পিছে সিজোৱা কণী আনিছনে নাই? আজি কণী নাই। কিয়? হাঁহজনীয়ে কণী দিবলৈ এৰিছে, আৰু স্কুললৈ নতুন মাষ্টৰ এজন আহিছে। ঘৰৰ পৰা ইটো সিটো বেগত লুকুৱাই আনি খাই থাকিবলৈ লাজ নালাগে নেকি কিবা? নিজে খোৱাও বেলেগ কথা, আপোনাক আবদাৰ ধৰি খুৱাই থাকোতে সকলোৱে যে বুবু বাবা কৰিছে আপুনি নেজানে হ'বলা। নতুন মাষ্টৰ আলহী আগুৱাই থবলৈ গৈ অহাই নাই হ'বলা? নাই অহা, ফোন কৰি মাতক, ভাত হোৱা বুলি কৈ দিয়ক। মোৰ হাতত আকৌ ফোন নম্বৰটো নাই নহয়। মোৰ লগত আছে। তোৰ লগত? ক'ত পালি নম্বৰ? যোৱাকালি তেখেতে নতুন ফোন এটা লৈছে, মোক ফোন কৰি নাম্বাৰটো দিছে। তাৰমানে যোৱাকালিৰ ৰং নম্বৰটো নতুন মাষ্টৰৰহে আছিল। পুনৰ আমি আহিছোঁ বৰলাকাই ধাৰাবাহিকখনৰ চৰিত্ৰসমূহৰ মাজলৈ। আমি থানালৈ আহিছোঁ। থানাখন এতিয়া দেখুওৱা সম্ভৱ নহ'ল যদিও এই দুজন চিনাকি, কিন্তু চিভিল ড্ৰেছত আহিছে দুইজন, আৰু সন্মুখত অফিচাৰ বহি আছে। অফিচাৰৰ সন্মুখত আপোনালোক চিভিল ড্ৰেছ কেনেকৈ পিন্ধিছে? আপোনাক ক'ব পাৰিবেন নহয় ৰ'ব, হৰ্মে কওঁ না কি? কি কথাটো কওঁ না কি চিভিল ড্ৰেছৰ কাহিনীটো? কওক। আৰু তুমি যাবা দে নাছিলা? ক'ত যাব কৈছো মই? পাহাৰা চাউলৰ ভাত খাইছ না কি? পাহৰি যোৱা কিয়া? কি ক'ব বিচাৰিছে ভালকে কওক। কইনা চাবা? কইনা? এতিয়া পুলিচগিৰি বাদ দি আপুনি ঘটকগিৰি হ'ব ওলাইছে? এ তেৰিকা, তুমি চুতীয়া মাষ্টৰ কইনা চাবা দে নাই? সেইকাৰণে ফিটিং হ'ল, আজি একেবাৰে ফিটিং কৰি আহিম কইনাটো। আৰু সেই আলিৰ কাৰণে এটা খবৰ পাইছোঁ, একো লৈ যাওঁ একা লাগে। নিজৰজনীও চাই আহিব। সেইগলা নকবা দা, আপি 6 পাইছি বিয়া দিবা হ'বই, আৰু মোক বিয়া কৰবা ক তুমি? আলি তুমিও? মই যাবা খোজা নাছিলো মেডাম, এখেতে পুৱাৰ পৰা কামি আছে যাবা লাগে বোলে, মোক গেলেও এটা ঠিক কৰি দিয়ে বোলে। মছ আপুনি বুজিছেনে? বেছি উস্তাদি নামাৰিব। যাওক খোলক। কি কাপোৰ? ইয়াতে খুলিব পাৰিবা নহয়, ভিতৰত যাব লাগিব।
মাথা বেয়া নকৰিব বুজিছানে যাওক ৰ'ব শুনক এতিয়া 1000 হৈছেহে হা চুটি এটাৰ কইনা বিচাৰি কাহিনীটো এতিয়াই শেষ কৰিব বিচাৰিছে নেকি সেইবোৰ আপুনি মাথা মাৰিব নালাগে সেইবোৰ মই মাথা মাৰিম বুজিছানে হ'ব দা নাযাওঁ দা একবাৰ কোনো দৰকাৰ নাই যাওক নিজৰ কাম কৰক মেডাম মই আজি ঠিক কৰি আহিম বুলি ভাবিছিলোঁ আজিও নহ'বতে চুতীয়া ছাৰৰ দৰে ময়ো এতিয়া বৰ লাহে থাকিব লাগিব তোমাৰ মুখখন বেছি চলিছে বুজিছানে এই ডেকাদাৰ লগত চলি থাকি তোমাৰ বেছি হৈছে যোৱা যাওক নিজৰ কাম কৰা হ'ব দিয়ক তে মেডাম সি আচলতে দেখিলে থানাটো তেওঁলোকৰ ঘটকৰ কাম আৰক্ষী আচলতে আইন শৃংখলাত নহয় ঘটক হৈ পৰিছে আৰক্ষী অফিচাৰ বহি থাকে তাত চিভিল ড্ৰেছত বাকীসকলে কইনা চাবলৈ যায় মই এবাৰ পুনৰ আহিছোঁ বৰলাকাই ওচৰলৈ বৰলাকাই কেৱল আপোনাৰ এটা চৰিত্ৰ নহয় ইয়াত দুটা চৰিত্ৰত আছে কিছু চুলি কোচা মই দেখা নাই সোণালীক মাতিব লাগিব সোণা কিদৰে বৰলাকাই দ্বিতীয় ৰূপত ওলাই সোণালী আহিছে চুলি লৈ আহিছে তেওঁ এয়া দৰ্শকে আজি দেখিছে লাইভ দেখিছে বৰলাকাই দ্বিতীয় ৰূপলৈ কিদৰে নিজকে সজাইছে সন্মুখত আইনালৈ তেখেত সাজু হৈ থাকক মই পিছে এতিয়া দ্বিতীয় ৰূপত দৰ্শকে দেখিছে কিবা এটা কৰক কি হে চুতীয়া তালুকদাৰ কিবা বৈছ সদায় ভুলো আপোনাৰ মই বৈছো আচ্ছা হেৰি নহয় হেৰি ভালে আছে ভাল মোৰ ভাল আচ্ছা হেৰি পুতাকৰ কেনে খবৰ মোৰ ল'ৰা এই সাংঘাতিক ভাল চিন্তাই নাই ভালতো হ'বই যিটো হাৰত লাভাৰিং কৰি আছে কি কথা ক'ব আপুনি আপোনাৰ পুতাকে লাভাৰিং কৰি আছে চবে জানে এই কি ফাল্টু কথা কৈছে আপুনি তালুকদাৰ ফাল্টু কথা মই কোৱা নাই গোটেই দুনিয়াখনে কয় আপুনি আৰু মোক কি ফাল্টু কথা কয় বুলি কয় ভাল হেৰি শুনক দুনিয়াখনে আপোনাৰ কথাও কয় আপুনি যে এটা গবাই শুনক গবাইতচোন আপুনি সেইটো হয় মই কিবা আপত্তি কৰিছোঁ নেকি ভাল মোৰ হিষ্ট্ৰী আছে হেৰি সেইটো মোৰ হিষ্ট্ৰী আছে চবেই জানে কিন্তু আপোনাৰ পুতাকে বেলেগত তিৰি এটাৰ লগত ধান কম লাভাৰিং কৰা নাই ভাল কঁঠাল নক'ব বুলি কৈছো কঁঠাল গুটি আছো আপোনাৰ বৰ স্কাইডাত লাভাৰিং কৰি আছে হ'ল কথা নক'ব মই উঠিলো বকচোন কথা আছে শুনক আপোনাৰ পুতাকে কিবা কৈছি কিবা কৰা নাই সেইগিলা মই আকৌ বেয়া পোৱা নাই কৰক আপোনাৰ পুতাকে এটা নহয় সেনাই পুলিচ নি 10টা আনক ফল মোৰ কি আহি যায় কথাটো হৈছে কি শুনক আচল কথাটো হ'ল মনত পৰিলে হাঁহি উঠে বল শুনক গলত টিপা নালাগে আচল কথাটো মনত পৰিলে মই কথা সলকে হাঁহি উঠে আপোনাৰ পুতাকৰ মুখখন আৰু মোৰ মুখখন আকে বুলি কি এই আচলতে তেওঁলোকৰ এইদৰে অভিনয় তেওঁলোক মত্ত হৈ পৰে মই এখেতক বিচাৰিম অকণ চুলি তুলি হাতেৰে জোকাৰি বৰ ৰোমান্টিক হৈ আছে কিবা আশা আছিল নেকি মনত আশা আছিল মোৰ আচলতে আশা আছিল আচলতে অভিনয়ৰ ক্ষেত্ৰত মানে ঠিক হিৰো নহ'লেও ছাইড হিৰো ক'ৰবাত ওলোৱা মানে মতলব এটা আছিলে পিছত সেইখন নহ'লেগৈ নহয় হাফ পেণ্ট পিন্ধোতে জীৱন গ'ল হাফ পেণ্ট পিন্ধোতে বৰলাকাইটো পিন্ধিলোঁ 26 বছৰৰ হাফ পেণ্ট এটা তাৰপিছত গৈ এতিয়া ধুতীয়া লং পেণ্ট দি চাইপোট কৰোঁ মোক মানে সেইটো নহ'লে এদিন মানে এজন আমাৰ পৰিচালকে জনছ মহিলাই নামটো কৈ দিছোঁ বাৰু মোক ফোন কৰিলে মই তেজপুৰত আছোঁ অমিল তোমাৰ এনেকৈ শ্বুটিং আছে মই বোলো এই মোৰ কষ্টিউম নহয় তোমাৰ চিৰসেউজ হাফ পেণ্টটো লৈ আহিবা ইতিমধ্যে হাফ পেণ্টটো মই মানে বিচাৰি আছোঁ তাৰপিছত আমাৰ মোৰ শ্ৰীমতীয়ে মানে ভাত নে কিবা বনাই আছিল আৰু ভাজি মই বোলো হেৰা মোৰ হাফ পেণ্টটো ক'তহে তেওঁ আকৌ ভাবি আছিল মই চাগে চাইড হিৰো পাম তাৰপৰা তেওঁ সুধিছে এইবাৰো হাফ পেণ্টেই নে কি গতিকে দুখৰে মানে দাদাই ক'লে হয় মোৰ আগত মানে অকণমান আৱেগিক হৈ গ'লে যে গোটেই জীৱনটো হাফ পেণ্ট পিন্ধিয়ে গ'ল আৰু চুট টাইমৰ যদি ডেড বডি এটাকে পালোহেঁতেন আচলতে এই যে এটা গান আছিল নায়ক হ'ব খুজি খলনায়ক হ'লো তেখেতৰ ক্ষেত্ৰত সেইটোৱেই বাস্তৱ হৈছে তথাপি আপোনাৰ অভিনয় দৰ্শকক মোহিছে সেইটো এটা ডাঙৰ কথা আমি আশা ৰাখিছোঁ এইদৰে চলি থাকিব বৰলাকাই 1000 খণ্ড নহয় গৌৰৱ উজ্জ্বল
2000 খণ্ড 3000 খণ্ড আগুৱাই যাওক আমি যাতে 2000 খণ্ডটো আহিব পাৰোঁ 3000 খণ্ডটো আহিব পাৰোঁ আৰু কেইটামান এইবাৰ দৃশ্য চাই ল'ব বিচাৰিছোঁ ইতা কওকচোন হিন্দী ভাষাটো কোনে ওলাইছিল নহয় মানে ইংৰাজীটো ভোলাৰ মোমায়েকে উলিয়াইছিল যেতিয়া হিন্দীটো নিশ্চয় ভোলাৰ কোনোবা খুৰাক পেহাক এইবিলাকেই উলিয়াব হ'ব পাৰে মাইদিয়া আহিলে সুধবা লাগব ৰ'ব এতিয়া আপোনাক হিন্দীতে সুধো ৰ'ব আকাশাৰে ঠিক আছে সোধা কাল আপোনালোকৰ তাত গুৰু আহি পুথি পঢ়া খায় নাওমান গাজি কম হোৱা হাই তথাপিও কিন্তু পুথি পঢ়াত মস্ত থৌগা হোৱা হয় কাল আপুনি ক'ত গিয়া হাই কাল মানে হামাৰা মানে মোৰ অকণমান কাম আছিল হাই গতিকে আহিব নোৱাৰিলোঁ হাই এতিয়া গৈ থাকোঁ দেই হাই পুনৰ আমি আহি ভোলাৰ ঘৰত প্ৰৱেশ কৰিছোঁ এইবাৰ ভিতৰত ভোলা কেৰপা আকৌ কিবা গোপন মন্ত্ৰণাত ব্যস্ত হৈ আছে কিন্তু মই মালতীকহে সুধিব বিচাৰিছোঁ আমি আহিছোঁ আপোনালোকৰ ঘৰলৈ কিবা অনুৰোধ আছিল নেকি আছে আমাৰে ঘৰটো থৌগাকে বনাই দিবা লাগে পাকা ঘৰ কৰি পেলাই কোৰ কি কথা কোৱা তুমি দেখা নাই কুটা পুতছো যাকে তাকে কিয় ঘৰ বনৰ কথা কওঁ কুটাডাল পুতলে ঘৰটো ওলাই যাব এতিয়া এনেকে কলি কি যেনে কোনোবাই 2-1 কৰি দিয়ে কি ভালে কথা মানুহ চেষ্টা কৰি দিব দেখোন কি মানজ্জত আছে আপোনাৰ গুৱাহাটীৰ দৰে জাগাত মই তিনটা জাগাত মাতি কিনছো তুমি এইগিলান কথা মই এনাই কৈ থাকো আজিও এই এনেকুৱা হেৰিত বেলেগৰ কাপোৰ পিন্ধি পেলাই আহিছো যোৱাবাৰ আপুনি মোক 800 টকা দিছিল জেলপি খাবা এবাৰ কিন্তু 1000 টকা দিবা লাগিব 1000 টাকা লাগিল 1000 টাকা লাগি 1000 কেইটা শূন্য জানো তুমি তিনটা শূন্য 2000 কেইটা হ'ব কচোন 6টা 1000ত 1 2 3 আৰু 1000ত 1 2 3 3 3 6 বাপ কি মারবেলা তোরে মাথাটো নাই ও কি আই মোরা কি নাই কি 1000 যদি 3টা 2000 6টা ঠিকই কইছি কি ভুল কথা কইছি জানা দে তো জানো আৰু এটা কথা কব বুলি ভাবছো মানে এই যে 1000 হল আৰু ইটা গেলি মই বহুত বাৰ ফিডলো ইটা 1000 পাৰ হক গেলি ফলাফল তোললি ভাল আছিল মোক মাৰি ফেলো তুমি ইমান মাখা মানুহৰ আগত ইনকে কথা গেলা আগত 2000 লগি তো নাই কি কৰা কৰ মই কিন্তু 1 লাখ নাই দিয়া ফিট হোৱা নাই 1 লাখ তোমাৰ ভিতৰৰ কথা গতিকে 2000 লগি কি ফলাফল দেখো মই আছো দে বাৰু ই বাছা 2000 কৰি তোক লগত ৰাখিম নেকি কেনা কৰি মোৰ কিবা লাগে ময়ো যাগে ময়ো যাওঁ ভাই আমি আশা ৰাখিছোঁ 2000 খণ্ডৰ পূৰ্বে কিবা এটা হওক ভাল খবৰ আহক ঘৰখনো হওক বুলি আশা কৰিছোঁ তেওঁলোকে ঘৰৰ কথা কৈছে এয়া আছিল ভোলা মালতীৰ সংসাৰ বিভিন্ন সৰু সুৰা ঘটনাৰ মাজেৰে তেওঁলোকৰ জীৱনবোৰ চলি যায় সৰল সহজ মন সেই মনবোৰে তেওঁলোক আগুৱাই যোৱাৰ সপোন দেখে এইদৰে আহি 1000 খণ্ডত ভৰি দিছে আমি আশা ৰাখিছোঁ 2000 খণ্ডতো আমি আহি ভোলা আৰু মালতীৰ ঘৰত এইদৰে উপস্থিত হ'ব পাৰিম ধাৰাবাহিকখনৰ অন্যতম জনপ্ৰিয় দুটি চৰিত্ৰৰ ওচৰলৈ চেনেল পেহী আৰু ভোলাৰ মাক এইবাৰ বৰ সুন্দৰ মুদত আছে কিন্তু মই চেনেল পেহী ওচৰলৈ আহিছোঁ ডিঙিত এইটো আৰিয়েই ফুৰে কিমান দিন হ'ল বাপা এইটো ল'বাৰ হ'ল দে দিন গন্তি কৰবা নোৱাৰো নহয় কিমান দিন গেল দেখুৱাই দিয়কচোন নিউজ লাইভৰ দৰ্শকসকলক দেখছিয়ে তাহো আমাৰ টকত লাগুছি সকলে জানে পিছে কি জানা না এইটো হতে মোৰ ভালো গোৰ হাঙি হেনে কিয় এই গোটেই কেতিয়াবা গেলা খাই থৈ তাই এইটো বোলে হে নাই কিবা পইচা খাই থৈ আহে টিঙিত কিয় বাজে পইচা খাই কথা পাতবাই নোৱাৰো কিয় বা হয় নাজানো দে বাপা তেন্তে আপুনি এইটো মোবাইল ল'বই নালাগে জিঅ' চিম এখন লগাই লওক তাই মানুহ জিঅ' বা নৰে তাইৰ বাদ দিয়ে নাই মন্ত্ৰ নাজানে তাইৰ গুৰু নাই এইটো জিঅ' বা নৰে তাই মানে জিঅ' বাবাৰে মানুহ কি কয় বৌ এইবাৰ আপোনালোকৰ ইমান সুন্দৰ মুড ভাল দেখিছোঁ কাৰণ কি আমাৰ হেনে ৰে ইতে কাইজা লাগিম ইতে ভাল হ'ম সেইকাৰণে বৌ আৰু মই সদায় লগ 1000 খণ্ডত ভৰি দিলে আমি আশা কৰিছোঁ 2000 খণ্ডও হওক কি ক'ব বিচাৰে 2000 খণ্ড হ'লে ভাল পাওঁ দে বাবা আমিও গোটাই এনেকে দুখ কষ্ট কৰি বাবাটোক ডাঙৰ কৰিলো তাইও গোটাই বেচেলি এনেকে জীৱনটো কাটলাক দুখ কষ্ট কৰি হেংকেওতো আমাৰ চিৰিয়েলখনো দুখ কষ্ট কৰি আগবাঢ়লা না কি এখন কি দে তই 1000ৰ এটা লেচকাত দি লেচকাটো দিম তাৰে আগত দিম মই মহামায়া থানক গৈছিলো এইবাৰ জগন্নাথক যাম দে 2000 হৰা গোটেই দে তই লেচকাটো দিয়ে দে ফটোটো চুজি গম পা না বাপা সেইটোহে গম পোৱা নাই মই ফটো দিছো কতলা খুচি গাঁও ফটোত উঠিলে কথা ক'ব পাৰিব লাগিব দে লেচকাৰ দে আৰম্ভ দিওঁ দে শ্ৰাদ্ধৰ শ্ৰাদ্ধৰ ৰাইজসকল মই পেহে গমটো পাইছাই কতলা গুচিৰিবাৰ কি ফটোতে বাবু
কিবা কি ভোটত বাউতে মই পাৰিলোৱে নহয় পাৰা নাই মই এইবাৰ হেৰিত উঠিম নহয় এই বাপা এই ৰাস্তা চাস্তা দি ভাল কৰি দেই হেলা কি কয়ে সেইবোৰ হাঁচা কি পঞ্চায়তৰ ভোটত একো নহয় দেই না প্ৰথম উঠিম আৰম্ভণিতে ভুল চুল হ'ব পাৰে দেই বৌ নাহাইবি মোক ভাল মুডত আছো খং নুঠলবি আপোনাৰ লেস্কাৰটো দিয়ক লেস্কাৰটো তাই নাজনে তাই আৰু বোলে ৰাইজৰ আম কৰে বাপা হ'ব দে 2000ত আহিবি তেতিয়া ভালকে দিম দে ঠিক আছে পিছৰ খণ্ডত আমি 2000 খণ্ডত আহিম পঞ্চায়তৰ প্ৰতিনিধি হিচাপে চেনেল পেহীক দেখিম সেই আশা লৈছোঁ শেষ অনুষ্ঠানৰ শেষ অংশত উপস্থিত হৈছোঁহি কেক সাজু হৈ আছে 1000 খণ্ডৰ এই কেকটি সমূহ কলা কুশলীয়ে কাটিব তাৰ পূৰ্বে মই হয় তেখেতৰ এষাৰ ক'বলগীয়া আছিল খুব চমুকৈ মই ক'বলৈ অনুৰোধ কৰিছোঁ আমাৰ এই যিখন বৰলাকাই আজি 1000 খণ্ড অতিক্ৰম কৰিবলৈ হৈছে প্ৰথম আৰম্ভণি যি বৰলাকাৰ আমাৰ আৰম্ভণি হৈছিল প্ৰথম আমাৰ যিজন পৰিচালক আছিল তেওঁ আছিল মলয় পৱন তাৰপিছত আহিলে আমাৰ ইন্দ্ৰমোহন তাৰপিছত আহিলে আমাৰ কংকন ৰাজখোৱা তাৰপিছত আহিল মোৰ ভাইটি কল্যাণ এই চাৰিজনৰ প্ৰচেষ্টাতহে আমি 1000 অতিক্ৰম কৰিবলৈ সক্ষম হৈছোঁ চাৰিজন পৰিচালকে পৰিচালনা কৰিছে বিভিন্ন সময়ত তথাপিও বৰলাকাই দৰ্শকৰ মাজত জনপ্ৰিয়তা অক্ষুণ্ণ ৰাখিছে আমি শেষ অংশত আহি উপস্থিত হৈছোঁ প্ৰতিজন কলা কুশলী সাজু এটা কেক কাটিব তেওঁলোকে কিছু আনন্দ কৰিব যে 1000 খণ্ডৰ আৰু তাৰপিছতে আমি এই অনুষ্ঠানৰ পৰা বিদায় ল'ম শুভৰাত্ৰি আৰু এই 1000 খণ্ড অতিক্ৰম কৰাত আমাৰ স্বৰামধন্য আমাৰ যিজন স্ক্ৰিপ্ট ৰাইটাৰ আমাৰ বিপুল বৈশিষ্ট্য গোস্বামীক আমি ধন্যবাদ নিদিলে আমাৰ অপৰাধ হ'ব সকলোৱে হাততালি এটা দিয়ক বিপুল বৈশিষ্ট্যৰ কাৰণে ছোৱালী দেখিলে পচন্দ লাগি যায়